হে বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। আজি এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আৰু আহি আছে আমাৰ ভোগালী বিহু। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু ভোগালী বিহু উপলক্ষে সকলোৰে ঘৰত কিমান কি আয়োজন কৰিছে আৰু আমাৰ ঘৰত কিনো আয়োজন কৰিছোঁ, কিনো বনালোঁ, যিমানখিনি পাৰোঁ অকণমান সকলোকে দেখুৱাই যাম। ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব। মায়ে গুড় পগাইছে। পিঠা লাড়ুৰ বাবে এয়া নাৰিকল ৰুকি আছে দেখি। মায়ে গুড়া খুন্দি থৈছে আৰু এতিয়া মই বনাই আছোঁ পিঠা নাৰিকলৰ। এয়া মই বনাই আছোঁ নাৰিকলৰ পিঠা। লাড়ু আৰু তেল পিঠাৰ বাবে মায়ে মিক্সিতে গুড়া খুন্দিছে। এয়া মায়ে তেল পিঠাৰ গুড়া মাৰি আছে আৰু মই বনাম তেল পিঠাখিনি। মায়ে বনাই আছে পকা লাড়ু। চুজিৰ লাড়ু বনাবৰ বাবে মায়ে নাৰিকল ভাজি আছে। এয়া মই ভাজি আছোঁ নাৰিকলৰ লাড়ু বনাবৰ কাৰণে। মায়ে বনাই আছে চুজিৰ লাড়ু। এয়া নাৰিকলৰ লাড়ু আৰু চুজিৰ লাড়ু হ'ল আৰু টিকুই বনাইছে গুড়ৰ লাড়ু। এয়া বনাই আছোঁ ভাজা পিঠা। আমি ভাজা পিঠা বুলি কওঁ, আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। এয়া এইখিনি হৈ গ'ল। বিহুৰ পিঠা লাড়ু এইবিলাক বনোৱা হৈ গ'ল আৰু আজি হৈছে উৰুকা বুলিতো সকলোৰে ঘৰত খানা থাকেই আৰু আমাৰ ঘৰতো আছে। যি মায়ে বনাই আছে, কি বনাব মায়ে আহকচোন চাওঁ। কাকুই পুৰা বহি চিপছ খাই আছে। এয়া আজি খানাৰ বাবে মাছ আৰু মায়ে মাছখিনি ধুব ওলাইছে। হৈছে ব্ৰইলাৰৰ মাংস আৰু এয়া হৈছে গাহৰি আৰু গাহৰিটোৱে মেইন। আৰু মই এতিয়া অকণমান মাক সহায় কৰি দি আছোঁ। এয়া আলু পিঁয়াজ কাটি আছোঁ। এয়া কাকুই পুৰি আছে মাংস, ব্ৰইলাৰৰ মাংস। এইটো কাকু আৰু তন্ময় চাই আছে আমাৰ। এয়া মাংস পুৰা হৈ গ'ল। কিমান টাইম দিব লাগে মাংস দেখো গাই জ্বালাই দিছি মাংস খাই। মাছ খাই বোলে। ইউটিউবটো খাইছে আমাৰ। এয়া মায়ে বনাই আছে গাহৰি আৰু এইফালে বনাই আছে ব্ৰইলাৰ। এয়া খাই লওঁ গাহৰি ভাজা। গাইছ এতিয়া খাই লওঁ ভাত আৰু মই লৈছোঁ গাহৰি মাংস, ব্ৰইলাৰৰ মাংস, বিলাহীৰ টক ভাজি, অকণমান দালি আৰু নেমু। আৰু মই মাছ নাখাওঁ আজি, ইমান বস্তু একেলগে খাব নোৱাৰি। এতিয়া ভাত খাওঁ আৰু ভাত খাই লগ পাইছোঁ। আৰু কাকুই খাই আছে এইফালে ভাত আৰু আমাৰ কাকুই বেলেগ একো নাখায়, অকল ব্ৰইলাৰ মাংস খায়। আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।